এনেকৈ কাপোৰে গুঠি বল দুটা থৈ দিছে। এইকেইটা কেনেকৈ হ'ম। হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই ইউটিউব চেনেল নৱশ্ৰী গগৈ ব্লগ। আৰু আজি ভিডিঅ'টো ক'ত যাওঁ কি কৰোঁ সকলোবিলাক দেখাম। আৰু হয়তো গোলাঘাট টাউনলৈ যাব পাৰোঁ আৰু নেঘেৰিটিঙলৈও যাব পাৰোঁ। আৰু সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাব। আৰু মই বৰ্তমান ৰেডি হৈ লৈছোঁ আৰু মানে ৰাস্তাত আহি মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু এয়া দেখিছে ছাইডতে বাগান আছে আৰু এনেকৈ যাম, ক'ত যাওঁ কি কৰোঁ সকলোবিলাক দেখাই আছোঁ আৰু আপোনালোকক। ব'লক তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু এইটো আলিয়ে যাব লাগিব দাদাহঁতৰ ঘৰলৈ। আলিটোৰ কাষে কাষে গছ ইমান ধুনীয়াকৈ ৰুই থৈছে, বৰ ধুনীয়া লাগিছে। আৰু ছাইডত পথাৰ, চাৰিওফালে সেউজীয়া, ইমান ধুনীয়া পৰিৱেশ। ভাবিলোঁ কি যে মই অকণমান স্কিপ ধৰি ৰাখোঁ আৰু আপোনালোকৰ আগত দেখাই দিওঁ। আৰু আমি বৰ্তমান গৈ আছোঁ গোলাঘাট টাউনলৈ। আৰু এয়া হাইৰোড পালোহি আহি। আৰু বাইকত গৈ আছোঁ যিহেতু, সেইকাৰণে মই ভিডিঅ'টো মিউট কৰা হৈছে। দাদা আৰু মই বিশেষ এটা কামত গৈ আছোঁ টাউনলৈ। আৰু আমি আহি বৰ্তমান হোটেল এখনত সোমালোঁ। আৰু এয়া দেখিছে একুৰিয়ামত মাছ ইমান ধুনীয়া লাগিলে, অকণমান স্কিপ ধৰি ৰাখিছোঁ। আৰু এইবিলাক দেখিছে কেবিন, এনেকৈ বাঁহৰে বনাই থৈছে। হোটেলখনত ইমান ধুনীয়া লাগিলে, সেইকাৰণে মই অকণমান ভিডিঅ' কৰি দিলোঁ। আৰু এয়া দেখিছে এইফালে, আৰু বহুত চাফা হয়। আৰু ভাবিলোঁ কি যে চাওমিন খাই লওঁ, আৰু এওঁ খালেই, ময়ো খাই লওঁ। আৰু এয়া দাদাহঁতৰ ঘৰৰ চাহ গছৰ বাগান। আৰু এনেকৈ চাহ গছ আছে, বহুত ডোখৰ আছে। মাজলৈ সোমাই নাযাওঁ, নিয়ৰ পৰি আছে। আৰু ইয়াত আহিছে সাঁচি গছ। আৰু এটা মানে কি হয়, মই কথা ইয়াত আহিছোঁ, আহিলৈ দেখিছোঁ মানে মানুহৰ ঘৰত প্ৰতি ঘৰতে বহুতে দেখিছোঁ সাঁচি গছ। আৰু সাঁচি গছ বিখ্যাত, সাঁচি গছৰ বাগান। আৰু এয়া মানুহবোৰ মানে কি হয়, সাঁচি গছৰ পৰাই বহুতখিনি আৰু উপকৃত হৈছে। দেখিছে আমাৰ সেইফালে সাঁচি গছ এজোপা নাই, কিন্তু ইয়াত সাঁচি গছ বহুত। আৰু এয়া আৰু ধনী হোৱা এটা নমুনা। এনেই অকণমান স্কিপ ধৰি ৰাখিলোঁ, আৰু কি বাৰু ধৰি ৰাখিম আৰু আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান গৈছোঁ আমি নেঘেৰিটিং শিৱদৌল। আৰু মই প্ৰথমবাৰৰ কাৰণে গৈছোঁ, আগত দেখা নাই আৰু তেনেকৈ অহাও হোৱা নাই। আৰু তাত গৈ যিহেতু যামেই, সেইকাৰণে ভাবিলোঁ কি যে অকণমান স্কিপ ধৰি ৰাখোঁ আৰু আপোনালোকৰ আগত মই দেখাই দিওঁ। আৰু বৰ্তমান আহি পাইছোঁহি নেঘেৰিটিং শিৱ মন্দিৰ। আৰু এয়া বান্দৰ দেখিছেনে, ইমান বান্দৰ আছে এয়া। বান্দৰলৈ কিন্তু মোৰ বহুত ভয় লাগে, এই ওকণি চাই আছে বান্দৰে। বাকী ওপৰলৈ যাওঁ আৰু ষ্টেপ বহুত বগাব লাগিব। ষ্টেপ মই হয়তো বগাব নোৱাৰিম নেকি ইমান। দেখিছেনে বান্দৰ। আৰু এয়া দাদাৰ লগতে আহিছোঁ, আৰু ভাগিন এটা আহিছে লগত। দাদাই মোক খুৱাবলৈ আনিছে। আৰু যিহেতু মই আজি ঘৰত যোৱা কথা আছে, কিন্তু নাযাওঁ, ঘৰলৈ থাকিম। এয়া আহি আছোঁ বৰ্তমান। আৰু বান্দৰবিলাকে ভয় নকৰেও, মানুহলৈ ভয় লাগিছে। এই ওপৰলৈ উঠি আহি আছোঁ। আৰু আপোনালোকে দেখিছেনে, ওকণি চাই আছে, ইমান ওপৰলৈ আহি আছোঁ, মোৰ ভাল লাগি গৈছে। আৰু এই দেখিছেনে তললৈ কিমান উঠি আহিছোঁ, মই তললৈহে গৈছোঁ। ইয়াৰ পৰা উঠি আহি আছোঁ, আৰু আহি ইয়াৰ পালোঁহি। মই এইডোখৰ পালোঁহি, আৰু যাবলৈ আছে। আৰু এয়া দেখিছে অসংখ্য বান্দৰ। আৰু ইয়াত কি হয় মানে, বান্দৰবিলাক ইয়াত যিহেতু আছে, মানুহে এনেকৈ দোকান দি থৈছে। দোকানৰ পৰা কিছুমান ফল বা কিবা কিবি আৰু এনেকৈ বান্দৰক খুৱায়। আৰু ইয়াত দেখিছে বান্দৰবিলাকে তেনেকৈ খাবলৈ নাপায় ইয়াত। আৰু মন্দিৰত ভক্ত আহিলেহে, তেওঁলোকে দিলেহে তেওঁ খাব পাৰে। আৰু দোকান এতিয়া বহুত কম হৈ আছে, আগত হয়তো বহিছিলে নেকি, মই নাজানো। আৰু এয়া মেইন গেট পালোঁহি আমি আহি, আৰু ভিতৰলৈ সোমাই যাওঁ। ভিতৰত গৈ কি পাৰোঁ মই আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিম।
আৰু বৰ্তমান আহি নেঘেৰিটিং শিৱ মন্দিৰ। আৰু শিৱ মন্দিৰ ভাবিছিলোঁ মই ভবা মতে আমাৰ শিৱসাগৰতে আছে নেকি বুলি, আৰু কিন্তু ইয়াতো শিৱৰ মন্দিৰ আছে। আহোঁতে মোৰ বহুতেই ভাগ লাগিলে, ইমান ওপৰলৈ খোজকাঢ়ি অহা অভ্যাস নাই মোৰ বিশেষ। আৰু আহিলোঁ যেতিয়া ইয়াত আছোঁৱে, ভাবিলোঁ চাই যাওঁ শিৱ মন্দিৰ। আৰু বলক তেনেহ'লে তাতো কি দেখাব পাৰোঁ মই। এতিয়া বৰ্তমান মই শিৱদৌলৰ একেবাৰে কিনাৰত। শিৱদৌল দেৱীদৌল লগতে আছে। আমাৰ শিৱসাগৰৰ নিচিনা নহয়, বেলেগ কিন্তু ইয়াৰ লগতে একেলগতে আছে। আৰু বিশেষ নাজানো, কিন্তু জেগাডোখৰ বহুত ঠাণ্ডা এটা পৰিৱেশ। সেইফালে দেখিছে ভক্ত বহুত আহি আছে। আৰু শিৱদৌলৰ ভিতৰ ভাগলৈ মই নাযাওঁ, যোৱা হ'লে হয়তো মই দেখাব পাৰিলোঁ হয়, কিন্তু মই ভিতৰ ভাগলৈ নাযাওঁ। আৰু দেখালোঁ। আৰু বান্দৰ দেখিছেনে, বহুত বান্দৰ আছে। কিন্তু বান্দৰ দেখিলে ভয় লাগে, কিন্তু বান্দৰৰ ওচৰে আহি আছোঁ যিহেতু মই কিবা এটা ভয় লাগি আছে। আৰু এই লগতে আছে বিষ্ণু মন্দিৰ, আৰু এয়া দেৱীদৌল, আৰু এইফালে শিৱ মন্দিৰ শিৱদৌল এনেকৈ একেলগতে আছে। আৰু এয়া দেখিছে ঠাইডোখৰ বৰ ধুনীয়া। এইফালে গৰু চৰি আছে, আৰু এইফালে এনেকৈ কি জেগা আছে, মানে জেগাডোখৰ মই বিশেষকৈ চিনি নাপাওঁ। কিন্তু চিনি নাপাওঁ যদিও দাদাই মোক লৈ আহিছে, হয় যদি হেৰাই থাকোঁ ন, তেতিয়া মই ঘৰত ওলাবগৈ নোৱাৰিম। আৰু মন্দিৰৰ কাষতে আছোঁ, আৰু ইয়াৰ মন্দিৰৰ গাৰ্ডৱালৰ ওপৰত মই উঠি আছোঁ। এনেকৈ বহুত বহল দেখিছেনে, এইখনৰ ওপৰে এনেকৈ মানুহ খোজকাঢ়ি থাকে। সেইকাৰণে ভাবিলোঁ যে ময়ো অলপ উঠি লৈ ভিডিঅ' বনাওঁ। আৰু এইফালে দেখিছে ছাইডত মোৰ কাষতে আছে বাগান, শাৰী চাহ গছ। আৰু এনেকৈ অকণমান দেখাই দিছোঁ আপোনালোকৰ আগত। আৰু অকণমান আগত মানে দেখাইছোঁ আপোনালোকক পাহাৰ নহয় কিন্তু দেই, পাহাৰে হয় নেকি মই বিশেষ নাজানো, কিন্তু পাহাৰেই হ'ব লাগিব। আৰু মই মোৰ কেমেৰাই যিমানডোখৰলৈকে ধৰিব পাৰে সিমানডোখৰলৈকে মই আপোনালোকৰ আগত দেখাই দিছোঁ। ৰ'ব তেনেহ'লে পলম নকৰি মই সেই পাহাৰটো অকণমান দেখাই দিছোঁ, পাহাৰেই হ'ব লাগিব, সেইকাৰণে পাহাৰ অকণমান দেখাই দিছোঁ। শাৰী চাহ গছ আছে, চাৰিওফালে সেউজীয়া ইমান ধুনীয়া পৰিৱেশ। আৰু তাৰ কাষতে আছে মন্দিৰভাগ। এই দেখিছে, এইজোপা বেলগছ হয়, আৰু এইজোপা ডাঙৰ কঁঠাল গছ। আৰু এনেকৈ শাৰীকৈ গছ আছে, ফুল গছ আছে। আৰু ফুল গছবিলাকৰ নাম মই বিশেষ নাজানো। আৰু সেয়া এনেকৈ দেখিছে। আৰু এয়া দেখিছে মন্দিৰভাগ। মই মন্দিৰভাগ ধুনীয়াকৈ আপোনালোকৰ আগত দেখাই দিছোঁ। এইফালে হাই কৈ দিয়া হাই। আৰু এয়া মানৱ দা ভাগিন হয়, আৰু মানৱ দা ভাগিন যিহেতু মোৰো ভাগিনেই হয়। আৰু ইয়াকো লৈ আহিছোঁ লগতে, আমি ফুৰিবলৈ আহিছোঁ ন। ক'লৈ আহিলোঁ, ক'ত আহিছোঁ আমি? দৌল ফুৰিবলৈ আহিছোঁ ন। মাত ফুটা নাই, 2 বছৰমান হৈছেহে। দৌলৰ চাৰিওকাষৰ পৰিৱেশ অকণমান মই আপোনালোকৰ আগত দেখাই দিলোঁ। আৰু এতিয়া যাওঁগৈ, আৰু দেখালোঁ আৰু অলপমান দেখালোঁ। আৰু দেখুৱাৰ পিছত ইমান বান্দৰ আছে, ভয় লাগে দেই, মোৰ বহুত ভয় লাগে। আৰু সেইকাৰণে গুচি আহিলোঁ। এইটো পোৱালি বান্দৰ এটাই মোক খেদা মাৰি আহিছিলে। আৰু বৰ্তমান যাওঁগৈ, আৰু বহুত দেৰি হ'ল, আৰু পোৱালি ভয় কৰিছেই, সেইকাৰণে যাওঁগৈ। ইয়াৰ পৰা নামিব লাগিব সেই তললৈ, ইমানডোখৰ নামিব লাগিব। মই নামোতে ভৰি বিষাই যাব, ভয় লাগিছে। আৰু চাইডে বান্দৰ, গোটেই বান্দৰ অসংখ্য বান্দৰ বিখ্যাত। এইটো দেখিছেনে? আৰু এনেকৈ নামি আহি আছোঁ ভয়ে। বান্দৰলৈ বহুত ভয়, বান্দৰ আমি সেনেকৈ নেদেখা ন আমি। আৰু ইয়াত সি ভয় কৰিছে, ইমান ভয় কৰিছে এই বান্দৰলৈ। আৰু তাৰ লগতে মোৰ বেছিয়ে ভয় লাগিছে। সৰু হোৱা হ'লে ময়ো কাৰোবাৰ কোচতে উঠিলোঁহেঁতেন নেকি। আৰু এইবাৰ আহিলোঁ আৰু বান্দৰৰ ভয়ত, নাহোঁতেই মই কৃষ্ণ ভগৱান। আৰু তললৈ নামি গৈ আছোঁ। এতিয়া যাওঁগৈ, কিবা এটা খাম, আৰু খাই লৈ পিনে গুচি যামগৈ। দেখিছেনে, মোচন চা সিহঁতৰ, ইমান মোচন দিছে, ভয় লাগে মোৰ। পোৱালি লৈ আছে লগত, আৰু মই দাদা সাহসতে আহিলোঁ। আৰু এনেকৈ নহ'লেতো অকলে বহিব নাহোঁ মই। বাকী দাদাই বিশেষ একো নকৰে, দোকান এখন আছে, সৰুকৈ দোকান এখন। আৰু দোকানলৈ যাওঁ মই, টাউনৰ ওচৰতে দোকানখন আছে, কোৰালগুৰি টাউনৰ ওচৰতে। আৰু দোকানতে গৈ কিবাকিবি এনেই অলপমান দেখাই দিওঁ, আৰু তেওঁ কি কৰি আছে তাকো দেখাই দিওঁ। মই নকওঁ মানে মই যে দোকানত গৈছোঁ বুলি। আৰু
বলক তেনেহ'লে পলম নকৰি অকণমান স্কিপ ধৰি ৰাখি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু এয়াই ৰুণজুন সূতাৰ ষ্ট'ৰ, এনেই অকণমান আৰু স্কিপ ধৰি ৰাখিছোঁ। দেখিছোঁ ইমান ধুনীয়া ধুনীয়াকৈ আছে আৰু এইফালে তেওঁ একদম ব্যস্ত। হাই এইবিলাক সৰু সৰু বস্তু কিছুমান ৰাখি দিছে। আৰু ইয়াত দেখিছেনে গামোচা এখন ভাল লাগিছে, বহুত ধুনীয়া গামোচা, এইবিলাক বোৱা গামোচা হয়। আৰু কোনো প্ৰমোশ্যনৰ কাৰণে নহয়, মই এনেই ভাল লাগিলে কাৰণে মই স্ক্ৰিপ্টটো ধৰি ৰাখিছোঁ। আৰু ইয়াত দেখিছে ইমান ধুনীয়া টি চাৰ্ট আছে, আৰু টি চাৰ্টটো মোৰ পচন্দ হৈছে, হয়তো মই নিবও পাৰোঁ, ঠিকনা নাই। এয়াই আৰু এনেকৈ কৰি তেওঁ চলি আছে। আৰু বৰ্তমান মানে এনেই ওলাই আহিলোঁ মই, থাকি আমনি লাগিলে ঘৰত, ভাবিলোঁ কি যে দোকানখনকে অকণমান চাই আহোঁ, যিহেতু কালিলৈ ঘৰত যামগৈ। আৰু এইফালে সোমাই আহিবলৈ আছে, এতিয়া ইয়াত সোমাই মই কি দেখাব পাৰোঁ নাজানো। ধুনীয়াকৈ সজাই থৈছে দেই, হৰিণা এটা পৰি আছে দেখিছে, হৰিণা এইটো সজাই থৈছে। আৰু আছে আৰু বহুতেই আছে বস্তু, দোকান এতিয়া খালী হৈছে, হয়তো বিক্ৰী হৈ যাব পাৰে নেকি। আৰু এয়া বোৱা মেখেলা চাদৰ, বোৱা মানে কিনা হয়, কিনা বোৱা মেখেলা চাদৰ এনেকৈ ৰাখি থৈছে। আৰু এইবিলাক গামোচা, সম্পূৰ্ণ আৰু বহুতখিনি বস্তু ৰাখি থৈছে, হয়তো ইয়াৰ পৰা অলপ অলপ বস্তু মই নিব লাগিব। আৰু এয়া দেখিছেনে কাপোৰৰ দোকানত সোণমাল থৈ দিছে, চুৰ হ'ব পাৰে দেই। আৰু বাঘ এটা আছে, চাব দেই, এইয়া চাওক বাঘটোৱে মোলৈ কেনেকৈ চাইছে, মোৰ দেখি ভয় লাগিছে। আৰু এয়া দেখিছে চিচাৰৰ বটলত এনেকৈ কাপোৰে গুঠি বল দুটা থৈ দিছে, এইকেইটা কেনেকৈ সম্ভৱ বাৰু। মই কিন্তু প্ৰথমতে দেখি বহুত আচৰিত যেন লাগিছিলে, আৰু পিছত তেওঁলোকে ক'লে বুজাই, তেতিয়াহে মই বুজিলোঁ। আৰু এয়া আগৰ দিনৰ বস্তু। আৰু এয়া দেখিছে আগতে মানে মিউজিক যিটো গান বজাইছিলে ন, তাৰে কিছুমান ডিছ এনেকৈ সংৰক্ষণ কৰি ৰাখিছে। আৰু এয়া মই প্ৰথমবাৰৰ কাৰণে দেখিলোঁ, মানে স্কিপ ধৰি ৰাখি আপোনালোকৰ আগত দেখাই দিলোঁ। আৰু বৰ্তমান আহি এতিয়া মই ঘৰ পালোহি, আৰু আজি ভিডিঅ'টো দীঘলেই হৈছে। আৰু মই কৈছিলোঁ প্ৰথমতে ক'ত যাওঁ কি কৰোঁ সকলোবিলাক দেখাম বুলি। আৰু বৰ্তমান মই গোলাঘাট টাউনত, আৰু মোৰ দাদা বুলি কৈছোঁ যে, দাদা মোৰে দাদা হয়, আৰু নিজৰে দাদা। আৰু তেওঁৱে মোক খোৱালে ক'ত মানে টাউন গ'লোঁ, আৰু নেঘেৰিটিং শিৱ মন্দিৰলৈ গৈছিলোঁ। আৰু গৈ মেলি এনেকৈ ফুৰি আহিলোঁ, ফুৰি আহি যিমানখিনি পাৰোঁ মই সিমানখিনি দেখালোঁ। আৰু ভিডিঅ'টো ক'ৰবাত যদি ভুল হৈছে তেনেহ'লে ভুলটো দেখাই দিব। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা ঘণ্টাটো বজাই দিব, আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব লিংকটো। থেংক ইউ ছ' মাছ।